নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই এজেগালৈ যাবলৈ ওলাইছোঁ আমাৰ গৌৰৱ ঐতিহ্যমণ্ডিত 226 বছৰীয়া জামুগুৰি হাটৰ 12 চহৰীয়া ভাওনা মহোৎসৱ ভাগলৈ আৰু মোৰ একে ঘৰৰ কাষতে আছে আৰু আজি হৈছে 2 তাৰিখ মই 2 তাৰিখৰ দিনাখন আহিছোঁ ভাওনা 6 তাৰিখৰ পৰা হ'ব আৰু আমি বৰ্তমান আহি পালোহি আৰু এয়া হ'ল প্ৰথম বাটচুৰা ভাগ নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান আৰু ইয়াতে 21 ভাগ খোলা হ'ব প্ৰত্যেক খোলাৰ সন্মুখতে একোখনকৈ বাটচুৰা নিৰ্মাণ কৰা হৈছে আৰু দেখিব পাৰিছে লগতে আছে নিৰ্মাণ কৰা হৈছে 21 ভাগকৈ চোৰা ঘৰ আৰু মই খোলাৰ ভিতৰত সোমাই আহিছোঁ ইয়াতে 21খন খোলাত 21 ভাগকৈ ভাওনা প্ৰদৰ্শিত হ'ব আৰু ইয়াতে আমাৰ সিংহাসন ভাগ স্থাপন কৰা হ'ব এটা আমাৰ ভাইটি হেল্ল' আৰু মই আহিছোঁ ভাইটিৰ লগত successful lagi sah. আৰু সকলোকে ইয়াৰ পৰাই মই নিমন্ত্ৰণ জনাইছোঁ আৰু সকলো আহিব আৰু আমাৰ জামুগুৰি হাটৰ 12 ভাওনা উপভোগ কৰিবহি আৰু 2 তাৰিখে মই ভিডিঅ'টো কৰিছিলোঁ কিন্তু ভিডিঅ'টো দিয়া 2-3 দেৰি হৈ গ'ল কমেণ্ট কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে